নমস্কাৰ স্বাগতম জনাইছোঁ আজি আমাৰ এইটো ভিডিঅ'লৈ এইটো ভিডিঅ'ত জনাই দিয়া হ'ব যে অসম স্বাস্থ্য বিভাগৰ গ্ৰেড 3 নন টেকনিক্যাল আৰু গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'ব আৰু এডমিট কাৰ্ডটো কেতিয়া ডাউনলোড হ'ব সেই বিষয়ে বহুতে কমেণ্ট সুধি আছিল সেইকাৰণে আজি এইটো ভিডিঅ' বনাই আছোঁ সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব ভাল লাগিলে লাইক শেয়াৰ কমেণ্ট কৰিব আহক আমি ভিডিঅ'টো ভালদৰে চাই লওঁ যিসকল কেণ্ডিডেট বা প্ৰাৰ্থীয়ে অসম স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষাৰ বাবে ৰৈ আছে সেইসকল কেণ্ডিডেটে আজি মোৰ এইটো ভিডিঅ' ভালদৰে চাই থাকিব কাৰণ আজি এইটো ভিডিঅ'ত সবিশেষ জনাই দিয়া হ'ব অসম স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষা 22 জানুৱাৰীত হ'ব বুলি এনেকুৱা ধৰণৰ বহুত ভিডিঅ' পাব এতিয়া কথাটো হ'ল যদি সঁচাকৈ 22 জানুৱাৰীত স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষাটো অনুষ্ঠিত হয় তেনেহ'লে আমাৰ অসমৰ স্বাস্থ্য বিভাগৰ অফিচিয়েল ৱেবছাইটত এনেকুৱা ধৰণৰ কোনো নোটিছ এতিয়ালৈকে প্ৰকাশ কৰা নাই যে 22 জানুৱাৰীত স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষাটো অনুষ্ঠিত হ'ব বুলি এনেকুৱা ধৰণৰ কোনো নোটিছ এতিয়ালৈকে আমাৰ প্ৰকাশ কৰা নাই বাৰু আমি মানি লওঁ যে যিটো অফিচিয়েল ৱেবছাইট আছে তাত কোনো ধৰণৰ নোটিছ অহা নাই কিন্তু অফিচিয়েল ৱেবছাইটত নাথাকিলেও আমাৰ অসমত যদি আপোনালোকে চাব যায় যে নিউজ পেপাৰত নিশ্চয় এনেকুৱা বাতৰি প্ৰকাশ হয় যে কিমান তাৰিখত লিখিত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব কিন্তু বৰ্তমানলৈকে আমি যদি চাব যাওঁ স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষা তাৰিখ লৈ কোনো ধৰণৰ অফিচিয়েল নোটিছ বা কোনো ধৰণৰ বাতৰি প্ৰকাশ হোৱা নাই কিন্তু স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহত এপ্লাই কৰা কেণ্ডিডেট বা প্ৰাৰ্থীসকলৰ মনত বৰ্তমান এটাই প্ৰশ্ন যে সঁচাকৈ 22 জানুৱাৰীত স্বাস্থ্য বিভাগৰ পদসমূহৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব নে নাই চাওক এতিয়া মই যদি কওঁ 22 তাৰিখে হ'ব নে নহয় সেইটো মই সঠিককৈ ক'ব নোৱাৰি কিন্তু 2023 চনৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত গ্ৰেড 3 নন টেকনিক্যাল বা গ্ৰেড 4 পদসমূহৰ যিকোনো এটা পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু কিছুমানে কৈ আছে যে এডমিট কাৰ্ডটো কেতিয়া মুকলি হ'ব এডমিট কাৰ্ডটো চাওক আপোনালোকৰ যেতিয়া এক্সাম হ'ব এক্সাম হোৱাৰ 10 দিন বা এসপ্তাহ আগত আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আৰু যদি সঁচাকৈ 22 জানুৱাৰীত আপোনালোকৰ এক্সামটো হয় তেনেহ'লে আপোনালোকৰ এডমিট কাৰ্ডটো 15 জানুৱাৰীত পৰা ডাউনলোড কৰিব পাৰিব সো আজিলৈ ইমানেই পৰৱৰ্তী ভাল ভিডিঅ' চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব 500 টকা বেল আইকনটো বজাই দিব ধন্যবাদ